Hi guys, back to my YouTube channel. আজি এতিয়া আকৌ নতুন ভিডিঅ' লৈছোঁ। ভিডিঅ'টো হৈছে আজি কাতি বিহুৰ উপলক্ষে এটা ভিডিঅ' লৈছোঁ। ভিডিঅ'টো প্ৰথম মই দুফাকিমান গাব ওলাইছোঁ। তুলসীৰ তলে জয় জয় ৰাম, তুলসীৰ তলে মৃগপহু চৰে, ৰামচন্দ্ৰ গোসাঁই শৰধেনু ধৰে। আপোনালোকে এইটো গান শুনিছে। আৰু আজি সন্ধিয়া আমাৰ বুলি অসমৰ যি উখল মাখল পৰিৱেশ হ'ব গলা টাইমত, আজি আমাৰ ঘৰখনৰ তুলসী গছজোপা কেনেকৈ সজাম আপোনালোকক মই দৃশ্য দেখুৱাম। ইতিমধ্যে মই এতিয়া লাইট চাইট আনি থৈছোঁ, জাষ্ট লগাই আপোনালোকৰ গলা টাইমত মই এই দৃশ্য দেখুৱাবলৈ যত্ন কৰিম। আমাৰ কণমানি আহিব, নাম গাব তুলসীৰ তলত, এই দৃশ্যবোৰ মই দেখুৱাম। ইয়াৰ পিছত আৰু এতিয়া আমাৰ পথাৰ কাতি বিহু, বিশেষকৈ কাতি বিহু আমাৰ পথাৰত চাকি এগছ জ্বলাওঁ। সকলোৱে চাকি জ্বলাই অহাৰ পিছত আমাৰ গধূলা পৰত আমাৰ তুলসীৰ তলত নাম গাই সেইবোৰ দৃশ্য আপোনালোকক মই দেখাবলৈ যত্ন কৰিম। কলো কিবা দুধ জ্বলা পানী এনেকৈ লগাই দিব লাগিব। কি শুনিব মই আহি পালোহি আমাৰ পথাৰখনলৈ। আজি কাতি বিহু জানেই আপোনালোক। আজি মই চাকি এগছ জ্বলাব আহিছোঁ আমাৰ পথাৰখনত। সকলোৱে আজি নিজৰ নিজৰ পথাৰত বা নিজৰ যাৰ মাটি ৰুইছে পথাৰত আজিৰ দিনটোত চাকি ধূপ জ্বলাবলৈ আহে। ময়ো আজি জ্বলাব আহিছোঁ। আপোনালোকক মই চাকি জ্বলাম। এতিয়া আপোনালোকক মই দৃশ্য দেখাম। Mana sini nak saya lama mana tahu. Baik lagi badan dia. Dua hari lagi panas sang. Nampak. Ini dah lagi selama dah. Foto है ये तो कटा न है हमारे स्कूल में है हैप्पी होली के बुला लिया হাই গাইজ, এতিয়া সম্পূৰ্ণকৈ আমাৰ তুলসী গছজোপা সজাই পৰা
তোলা হৈছে। এয়া সজাই পৰা তোলা আপোনালোকক মই দৃশ্য দেখুৱাইছোঁ। এয়া আমাৰ কাতি বিহুৰ তুলসী গছজোপা কেনেধৰণে সজাই পৰা তোলা হৈছে এয়া আপোনালোকক মই দৃশ্য দেখুৱাইছোঁ। এয়া আমাৰ বৌ দুজনী, এয়া চাওক, এয়া আমাৰ বৌ দুজনী, এয়া মই আপোনালোকক দৃশ্য দেখুৱাইছোঁ। এয়া চাওক, এয়া আমাৰ তুলসী গছজোপা কেনেকৈ সম্পূৰ্ণকৈ তোলা হৈছে আপোনালোকে কমেণ্টত জনাব। আপোনালোকে কমেণ্ট বক্সত জনাব। ভাল লাগিলে লাইক এটা, শ্বেয়াৰ এটা, কমেণ্ট এটা কৰি দিব আৰু লগতে শ্বেয়াৰ কৰি দিব। আপোনালোকক দেখুৱাইছোঁ, যিমানটো পাৰিছোঁ সিমানটো মই চেষ্টা কৰিছোঁ আৰু বনাবলৈ। আগে পিছে এনেকৈ বনাই পোৱা নাই, এবাৰ ধুনীয়াকৈ বনাম বুলি ভাবিছিলোঁ। যিমানটো পাৰিছোঁ ইমানটো বনালোঁ। অহা বাৰলৈ ইয়াতকৈ যদি আৰু আপোনালোকে মৰম দিয়া, ইয়াতকৈ আৰু ধুনীয়াকৈ সম্পূৰ্ণকৈ মানে বনাবলৈ যত্ন কৰিম মানে। এয়া দৃশ্য পৰিৱেশ দেখুৱাই আছোঁ। এয়া আমাৰ ঘৰৰ পৰিৱেশ। এয়া চাওক, এয়া বৌ ৰৈ আছে। এয়া লাষ্টত প্ৰসাদ বিতৰণ হৈছে।